নমস্কাৰ আজি আমি আৰম্ভ কৰিবলৈ লৈছো আমাৰ আজিৰ এই শিতান এই মাহৰ কবিতা গা একেবাৰে বেয়া ভাইৰেল ফিভাৰ বাহিৰলৈ একেবাৰে ওলোৱা নাই তাৰ মাজতে শ্ৰীমতীয়ে দোকানলৈ গৈ আলোচনা কেইখন সংগ্ৰহ কৰি আনিছে গতিকে পুনতে তেওঁক ধন্যবাদ জনাবই লাগিব অসুখৰ মাজতে এই ভিডিঅটো কৰিছো কাৰণ সময় ৰৈ নাথাকে আমি এই শিতানত অৰ্থাৎ এই মাহৰ কবিতা এই শিতানত একাংশ মাহেকীয়া বা পষেকীয়া আলোচনীত প্ৰকাশিত কবিতাবোৰৰ কবিসকলৰ নাম আমি প্ৰকাশ কৰোঁ পাঠকসকলক জনাও কাৰ কবিতা প্ৰকাশ পাইছে লগতে এটা কবিতাৰ আবৃত্তিও আগবঢ়াও আৰু এগৰাকী কবিক প্ৰকাশিত কবিতাবোৰৰ মাজৰ পৰা নিৰ্বাচন কৰি আমি অভিনন্দন জনাই পুৰস্কৃত কৰোঁ গতিকে সবিশেষ জানিবলৈ আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ আজি আমি প্ৰথমতে লৈছো এখন অতি জনপ্ৰিয় আলোচনী সাতসৰীত এইবাৰ প্ৰকাশ পাইছে মুঠ 11টা কবিতা আৰু সেই কবিতাবোৰ লিখিছে ৰবীন্দ্ৰ সৰকাৰ ৰাজীৱ বৰা সাগৰ সৌৰভ মণিকুন্তলা ভট্টাচাৰ্য দিব্যজ্যোতি বৰা ডক্টৰ নন্দ সিং বৰকলা গুঞ্জন কাশ্যপ ৰাজীৱ বৰুৱা দিগন্ত নিবিৰ নীলাভ সৌৰভ আৰু উৎপল ডেকাই এইখিনিতে এষাৰ কথা কৈ থওঁ আমাৰ ইতিপূৰ্বে যিকেইটা খণ্ড প্ৰকাশ হৈ গৈছে এই শিতানৰ অৰ্থাৎ আজিৰ এই শিতানটো 3 নম্বৰ খণ্ড ইয়াৰ আগতে 2টা খণ্ড পাৰ হৈ গৈছে বহুতে আমাক ফোন কৰিছে আৰু মেছেজ দিছে আলোচনীসমূহৰ ঠিকনা আৰু ইমেইল আইডিটো প্ৰকাশ কৰি দিব লাগে তেতিয়া তেওঁলোকৰ সুবিধা হয় সেই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মই আলোচনী কেইখনৰ ঠিকনা আৰু ইমেইল কেইটাও আগবঢ়াম সাতসৰীৰ ঠিকনাটো মই কৈ দিছো আপোনালোকে যিকোনো লেখা পঠিয়াব পাৰিব এই ঠিকনাত এডিটৰ সাতসৰী সাদিন প্ৰিন্টাৰ্ছ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া বামুণী মৈদাম গুৱাহাটী 21 আলোচনীখনৰ মেইল আইডি হৈছে sathori2005@gmail.com স্ক্ৰীনত দেখিছে মেইল আইডিটো লিখোতে বানানৰ প্ৰতি অতি সাৱধান হ'ব লাগে গতিকে স্ক্ৰীনত দেখা ধৰণে উল্লেখ কৰিব সাতসৰীৰ পাছত আমি লৈছো আন এখন আলোচনী সেইখন হৈছে নন্দিনী এই নন্দিনীত এইবাৰ প্ৰকাশ পাইছে মাত্ৰ 3টা কবিতা আৰু লিখিছে ময়ূৰী গগৈ দেৱী কেশৱ চাউ আৰু চন্দনা ভাগৱতীয়ে এই আলোচনীখনৰ ঠিকনাটো হৈছে মই গাই দিছো লগতে স্ক্ৰীনতো দেখা পাব আপোনালোকে সম্পাদক নন্দিনী মণিৰাম দেৱান পথ চানমাৰী গুৱাহাটী 781003 এই ঠিকনাত পঠিয়াই দিব পাৰিব যিকোনো লেখা আৰু ইয়াতে ফোন নম্বৰো কেইটামান দিয়া আছে স্ক্ৰীনত দেখিছে আৰু ইয়াৰ মেইল আইডিটো হৈছে nondini.mag@gmail.com আমি এইবাৰ আন এখন আলোচনী লৈছো সেইখন হৈছে আমাৰ অতি জনপ্ৰিয় আলোচনী এখন সিৰিয়াছ আলোচনী গৰিয়সী গৰিয়সীৰ
এইবাৰৰ সংখ্যাত প্ৰকাশ পাইছে মুঠ 8টা কবিতা আৰু সেই 8টা কবিতা লিখিছে ক্ৰমে ৰাজীৱ বৰা, জয়ন্ত দত্ত, বিনয় কুমাৰ মজুমদাৰ, ৰশ্মি ৰিয়া গগৈ, অৰুণ গগৈ, ডক্টৰ বিভূতি লোচন শৰ্মা, মমিন বৰা, ৰমেশ চন্দ্ৰ ৰায়। এই 8গৰাকী কবিয়ে এইবাৰ গৰিয়সীত কবিতা লিখিছে। গৰিয়সীৰ ঠিকনাটো মই কৈ দিছোঁ। সম্পাদক গৰিয়সী, ট্ৰিবিউন ভৱন, গুৱাহাটী 3। ইয়াতে ফোন নম্বৰ আছে দুটামান, স্ক্ৰীনত দেখিছে। আৰু যিসকলে মেইল কৰিব খোজে তেওঁলোকে goriyoshi.assam@gmail.com এই মেইল আইডিত ইমেইল কৰিব পাৰে। এইবাৰ লৈছোঁ আন এখন আলোচনী, এখন চিৰিয়াছ আলোচনী নতুনকৈ প্ৰকাশ পাইছে, পটভূমি। এই পটভূমিত এইবাৰ মৌলিক কবিতা প্ৰকাশ পাইছে 7টা আৰু অনুবাদ কবিতা 2টা প্ৰকাশ পাইছে। মৌলিক কবিতাকেইটা লিখিছে ডক্টৰ প্ৰহ্লাদ বসুমতাৰী, ভাৰতী বসুমতাৰী, ডক্টৰ যোগেন বড়ো, কুশল ডেকা, ডক্টৰ কিশোৰ কুমাৰ দেউৰী, লখিমী চুতীয়া গগৈ আৰু অনুপমা হাজৰিকা মেথিয়ে। ইয়াতে 2টা অনুবাদ কবিতা লিখিছে মৃন্ময় আৰু কিশোৰ কুমাৰ দাসে। এই আলোচনীখনৰ ঠিকনাটো মই কৈ দিছোঁ। যিসকলে নিজৰ লেখা পঠিয়াব খোজে তেওঁলোকে এই ঠিকনাত পঠিয়াব পাৰে। সম্পাদক পটভূমি, শৰাইঘাট ফটো টাইপছ প্ৰাইভেট লিমিটেড, বামুণী মৈদাম, গুৱাহাটী 781-021। ইয়াত কেইটামান ফোন নম্বৰো দিয়া আছে, স্ক্ৰীনত আপোনালোকে দেখিছে। আৰু ইমেইল আইডি এটাও দিয়া আছে, সেইটো হৈছে robinchbhuya@gmail.com নতুবা potovmi21@gmail.com। স্ক্ৰীনত দেখিছে, স্পেলিংবোৰ চাই ল'ব। ঠিক তেনেকৈ এই ইমেইল আইডিত আপোনালোকে মেইল কৰিব পাৰে। পটভূমিৰ পাছত আমি লৈছোঁ আন এখন আলোচনী, আন এখন চিৰিয়াছ আলোচনী। সেইখন হৈছে বাৰ্তা পুখিলি। বাৰ্তা পুখিলিত এইবাৰ কবিতা লিখিছে মুঠ 28গৰাকী কবিয়ে আৰু তাত এটা অনুবাদ কবিতাও আছে। মই কবিসকলৰ নামবোৰ পঢ়ি দিছোঁ। প্ৰদীপ দাস ঠাকুৰ, বিজয় বেজবৰুৱা, অৰ্থাৎ মোৰে কবিতা এটা, ৰূপা গগৈ, ৰমেন কুমাৰ গগৈ, জয়ন্ত কুমাৰ ডেকা, ৱাহিদ আহমেদ, ৰশ্মিৰেখা ৰাজবংশী, জ্যোতিপ্ৰকাশ ডেকা, জনাৰ্দন তালুকদাৰ, চিন্তু মেধি, জ্যোতি পৱন, দীপমণি দাস, লিজা তালুকদাৰ, দিব্যজ্যোতি বৰুৱা, গৌতম মালাকাৰ, স্মৃতিৰেখা সোণোৱাল, মৃণালী শইকীয়া, ভাৰত দাস, অজয় বৰুৱা, ডক্টৰ কাশ্মীৰী গগৈ বৰুৱা, কমলাক্ষী বৰা, ভূমিকা লহকৰ, বিজু চেতিয়া, দিগন্ত ডেকা, বিকাশ শৰ্মা আৰু নীলম কলিতা। এওঁলোকে কবিতা লিখিছে। তাৰ মাজত এটা অনুবাদ কবিতা আছে, পাবলো নেৰুদাৰ কবিতা, অনুবাদ কৰিছে কিশোৰ কুমাৰ দাসে। এই আলোচনীখনৰ
ঠিকনাটো মই জনাইছোঁ। এই ঠিকনাত আপোনালোকে লেখা পঠিয়াব পাৰিব। সম্পাদক বাৰ্তা বখিলে, বিশাল প্ৰকাশন, ৰাজগড় লিংক ৰোড, উপাসনা ভৱন, তলৰ মহলা, কমাৰ্চ কলেজৰ বিপৰীত দিশত, গুৱাহাটী 3। ইয়াত এটা ইমেইল আইডিও দিয়া আছে, bishalprakasan@gmail.com। স্ক্ৰীনত দেখিছে, আপুনি সেই ইমেইল আইডিটো লেখা পঠিয়াব পাৰে। এই সংখ্যাত মোৰ যিটো কবিতা ওলাইছে, এই কবিতাটো মই ইমেইল কৰি দিয়াৰ পাছতে ওলাইছে। গতিকে এই ঠিকনাত নতুবা ইমেইল আইডিত আপোনালোকে নিজৰ লেখা পঠিয়াব পাৰিব। এতিয়া আমি লৈছোঁ আন এখন আলোচনী। তাৰ আগতে মই কৈ লৈছোঁ, আমি প্ৰত্যেকটো খণ্ডতে একোটা কবিতাৰ আবৃত্তি আগবঢ়াইছিলোঁ, আৰু এই খণ্ডটো আমি এটা কবিতাৰ আবৃত্তি আগবঢ়াব বিচাৰিছোঁ। এইবাৰ প্ৰান্তিকত এটা কবিতা ওলাইছে তৃপ্তি দাসৰ। তৃপ্তি দাসৰ এই কবিতাটো আবৃত্তি কৰি আগবঢ়াইছে ভাৰতী চক্ৰৱৰ্তী বাইদেৱে। আমাৰ অনুৰোধ ৰক্ষা কৰাৰ কাৰণে ভাৰতী চক্ৰৱৰ্তী বাইদেউক ধন্যবাদ জনাইছোঁ, আৰু সেই কবিতাটো আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে আহক কবিতাটো কেনে হৈছে শুনো। কবিতাৰ শিৰোনাম দুৱাৰ, কবি তৃপ্তি দাস। আমাৰ ঘৰৰ মূল দুৱাৰখন কুণ্ডত কটা, এজোপা বুঢ়া গছৰ পৰাই আৰম্ভ হয় দুৱাৰখনৰ জীৱন যাত্ৰা। বুঢ়া গছৰ কাঠৰ দাম বুঢ়া মানুহতকৈ বেছি। ঘৰলৈ অহা আলহীৰ চকু দুটি পোনতে দুৱাৰখনত বহে। তাৰ পাছত লাহে লাহে ভিতৰলৈ আহে। বাটেদি যোৱা মানুহে দেখনীয়াৰ দুৱাৰৰ সিপাৰে কিনো আছে জানিবলৈ বৰকৈ মন কৰে। ঘৰৰ মূল দুৱাৰখনেদি মানুহ আহে, মানুহ যায়। আন্তৰিকতাৰ গুণ পালে অদৃশ্য দুৱাৰখন খোল খায়। দীঘলীয়া কথোপকথনৰ পাছত সাহিত্যিকগৰাকীয়ে মোক কৈছিল, দুৱাৰখন কানি দুৱৰীকৈ থবা, জীৱনলৈ ভাল পোৱা বৈ আহিব চাবা। কিছুমান ঘৰৰ দুৱাৰ চিৰদিনৰ বাবে বন্ধ হৈ পৰে। বন্ধ দুৱাৰৰ সিপাৰৰ জীয়া কাহিনী কিছুমান ঘৰৰ ৰখীয়া হৈ থাকে। কেতিয়াবা কিছুমান মানুহৰ বাবে ঘৰে বন্ধ কৰে দুৱাৰ। দেশৰ কিছুমান দুৱাৰত দুৱৰী হৈ থাকে নীলা শিয়াল। সুবিধাবাদীয়ে খুলিব জনা দুৱাৰৰ শলখা খাটি খুৱাই খুলিব নাজানে। আমাৰ ঘৰৰ মূল দুৱাৰখনে সুখক আদৰে, দুখক বিদায় জনায়। আমাক দুৱাৰখনে যিমান জানে, আন কোনেও সিমান নাজানে। দুৱাৰখন বৰ বিশ্বাসী। দুৱাৰৰ এই পাৰৰ কথা দুৱাৰখনে কাহানিও সিপাৰক কোৱা নাই। প্ৰহৰীৰ দৰে থিয় হৈ থকা দুৱাৰখনে নকয় দুখ ভাগৰৰ কথা। বৰঞ্চ বাটৰ দুখ ভাগৰ লৈ অহা দেখিলে দুৱাৰখনে কয়, এইবোৰ মোৰ হাতত দিয়া। দুৱাৰখন খুলিলে ৰাতিপুৱাই, বন্ধ কৰিলে বেলিয়ে জিৰাই। দুৱাৰখন পাৰ হৈ গুচি যায় দিন, মাহ, বছৰ, আৰু এনেকৈয়ে দুৱাৰ পাৰ হৈ এদিন জীৱন গুচি যায়। বুঢ়া গছৰ কাঠৰ দুৱাৰখন লাহে লাহে বুঢ়া হয় বুকুত বান্ধি ঘৰখনৰ অনেক সোঁৱৰণি।
এইবাৰ লৈছোঁ আমি আন এখন জনপ্ৰিয় আলোচনী, আমাৰ সকলোৰে প্ৰিয় প্ৰান্তিক। প্ৰান্তিকৰ এই সংখ্যাত কবিতা প্ৰকাশ পাইছে মুঠ 6টা। লিখিছে নীলিম কুমাৰ, কমলেশ্বৰ কলিতা, জোনালী মজুমদাৰ, তৃপ্তি দাস, শান্তনা বৰুৱা আৰু ডক্টৰ প্ৰশান্ত গোস্বামীয়ে। প্ৰান্তিকৰ ঠিকনাটো সকলোৱে জানে, তথাপি কিছুমানে সোধে এই আলোচনাৰ ঠিকনাটো বা ইমেইল ID। গতিকে তেওঁলোকৰ সুবিধাৰ কাৰণে ঠিকনাটো আৰু মেইল IDটো মই কৈ দিছোঁ। ঠিকনাটো হৈছে, এই ঠিকনাত আপোনালোকে পঠিয়াব পাৰে এডিটৰ, প্ৰান্তিক, নৱগিৰি ৰোড, চানমাৰী, গুৱাহাটী 3। ইয়াত ফোন নম্বৰো দিয়া আছে, সম্পাদনা কক্ষৰো এটা নাম্বাৰ দিয়া আছে, তাৰ লগতো হয়তো আপোনালোকে যোগাযোগ কৰিব পাৰে, সেইকাৰণে তেওঁলোকে নাম্বাৰটো দি দিছে। আৰু আলোচনীখনৰ ইমেইল IDটো হৈছে prantik@gmail.com। স্ক্ৰীনত দেখিছে, স্পেলিংবোৰ সেইধৰণে লিখি আপোনালোকে মেইলো কৰিব পাৰে। এইবাৰ লৈছোঁ প্ৰান্তিকৰ যোৱা খণ্ডটোৰ, অৰ্থাৎ 16 পৰা 31 জুলাই 2022 এই খণ্ডটোৰ কবি কেইগৰাকী। এই খণ্ডটোত মুঠ 7টা কবিতা প্ৰকাশ পাইছে। লিখিছে ৰাজীৱ বৰা, দীপৰাজ, বিভূতি কুমাৰ শৰ্মা, গীতা চহৰীয়া, ডক্টৰ দিব্যজ্যোতি মহন্ত, আগমনী ফুকন শইকীয়া আৰু মনালিছা শৰ্মাই। আমি আজি শেষৰখন আলোচনী লৈছোঁ, সেইখন হৈছে প্ৰকাশ। প্ৰকাশত এইবাৰ মুঠ 14টা মৌলিক কবিতা প্ৰকাশ পাইছে। তাৰোপৰি কেইবাটাও অনুবাদ কবিতাও প্ৰকাশ পাইছে। বিশেষকৈ কবিতা উদযাপন বুলি এই খণ্ডটোত যথেষ্ট সংখ্যক কবিতা সম্পৰ্কীয় লেখা আৰু কবিতা প্ৰকাশ পাইছে। আমি মৌলিক কবিতা যিসকলে লিখিছে তেওঁলোকৰ নামকেইটা গাই দিছোঁ। নীলিম কুমাৰ, পংকজ গোবিন্দ মেধি, মৈত্ৰী পাটৰ, মৃদুল হালৈ, জয়ন্ত দত্ত, হিমাংশু ভাগৱতী, মদাৰ জ্যোতি, নীলাভ সৌৰভ, ৰুবুল দাস, উত্তম কুমাৰ বৰঠাকুৰ, ৰতন সাউদ, চন্দন গোস্বামী, বিৰিঞ্চি কুমাৰ ৰাভা আৰু অলকেশ কলিতাই। এই 14গৰাকী কবিয়ে মৌলিক কবিতা লিখিছে। তাৰোপৰি ইয়াত অনুবাদ কবিতা কেইটামান আছে, সেইকেইটা আগবঢ়াইছে ডক্টৰ বিৰিঞ্চি কুমাৰ দাস, ডক্টৰ অৰিন্দম শৰ্মা, স্তুতি গোস্বামী, সমীৰ চান্দিল্য, গীতালী বৰা, বিবেকানন্দ চৌধুৰী, ডক্টৰ তানিছা আফ্ৰিন, জিন্তু গীতা আদিয়ে। ইয়াৰ উপৰি কবিতা সম্পৰ্কীয় কেইবাটাও প্ৰবন্ধও আছে, উৎসাহী পাঠকসকলে পঢ়িব পাৰিব। আমি এই 7খন আলোচনী, যিকেইখন আলোচনীত বিভিন্নজনে কবিতা লিখিছে তেওঁলোকৰ নামসমূহ আগবঢ়ালোঁ। এইখিনিতে আমি আগবঢ়াম এই আলোচনীসমূহত প্ৰকাশিত কবিতাবোৰৰ ভিতৰত যিকোনো এগৰাকী কবিক আমি অভিনন্দন জনাই পুৰস্কৃত কৰাৰ ঘোষণাটো। যোৱা 2টা খণ্ডতো আমি তেনেকৈ ঘোষণা কৰিছিলোঁ 2গৰাকী কবিক। আৰু এই আলোচনীকেইখনত যিকেইগৰাকী কবিয়ে কবিতা প্ৰকাশ কৰিলে তাৰ ভিতৰত আমি বাছনি কৰিছোঁ প্ৰকাশ আলোচনীত প্ৰকাশিত এটা কবিতা। সেই কবিতাটোৰ কবি হৈছে ৰুবুল দাস। ৰুবুল দাসক আমি অভিনন্দন জনাই পুৰস্কৃত কৰিছোঁ আৰু তেওঁলৈ অতি শীঘ্ৰে আমি আমাৰ পুৰস্কাৰটি ডাকযোগে পঠিয়াই দিম।
এইটো অভিনন্দনসূচক এটা সন্মান। গতিকে আমি আশা ৰাখিছোঁ পাঠকসকলে আমাৰ এই প্ৰয়াসক আদৰি ল'ব। গতিকে আজিলৈ আমি ইমানতে সামৰিম। তাৰ আগতে এটা অনুৰোধ জনাইছোঁ, যদি আপোনালোকে আমাৰ এই প্ৰচেষ্টা ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।